নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ তেলি কচুৰ ৰেচিপি লৈ আহিছোঁ। এয়া চাওক, মই কচুখিনি কেনেকৈ কাটি ল'লোঁ। এতিয়া মই কেৰাহীখন পাতি ল'লোঁ, তেল গৰম হৈ গ'ল, কাটি লোৱা পিঁয়াজ দি দিলোঁ। তেলি কচু খাবলৈ বহুত সোৱাদ হয়। সদ্যহতে তেলি কচুটো অৰুণাচলতহে পোৱা যায়। আৰু মই এতিয়া ইয়াত দি দিলোঁ আদা ৰচুনৰ পেষ্ট। তাৰপাছত অলপ লৰাই আছোঁ আৰু অলপ পাছতে মই ইয়াত দি দিম তেলি কচুখিনি। এয়া চাওক, ধুনীয়াকৈ এতিয়া মই লৰাই থাকিম অলপ টাইম। আপোনালোকে অৰুণাচল গ'লে আনিব পাৰে আৰু খাই চাব পাৰে, বহুত সোৱাদ হয় খাবলৈ। এতিয়া অলপ সিজিছে, তাত মই নিমখ দি দিলোঁ সোৱাদ অনুসৰি। তাৰপিছত অলপ লৰাই থাকিম এনেকৈ, আৰু অলপ মই ইয়াত হালধি দি দিছোঁ। প্ৰায় সিজিছে আৰু ফ্ৰাই কৰি থোৱা গাহৰি দুডোখৰমান আছিলে, তাকে দি দিলোঁ। গাহৰি লগত কচু খাই বহুত বেছি ভাল লাগে, সেইটোতো সকলোৱে জানে, নহয়নে বাৰু? এয়া চাওকচোন কি সুন্দৰ হৈছে। লগতে মই ইয়াত অলপ টেঙাও চেপি দিছোঁ। টেঙা দিলে খাবলৈ ভাল লাগে যিহেতু, আৰু নখজুৱায়ো। ফাইনেলি তেলি কচুৰ ৰেচিপি হৈ গ'ল। এতিয়া খাব পাৰিম আৰু। চাওক কি সুন্দৰ হৈছে, নহয়নে বাৰু? ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।